কলেজ নাই কলেজ নাই যা বসিলি আৰু বিশালো ফোন কৰে মই কিন্তু একটা বেলেঞ্চ নাইছে আৰু কি কৰিবি অলপ টাইম বসিলিম তই স্কুল নাই যাবি তোৰ এতিয়া আৰু নাই আৰু মেট্ৰিক নাইকিয়া 1 বছৰ আহে মেট্ৰিক ভালছে পঢ়বি তই বিশালকে ফোন কৰে ৱেট কৰি থাকিম এতিয়া নাকি रोहित कॉलेज যাব না ফোন একটু করে দেখি এ কোন নাম দেখি हेलो अरे कहां है तू हाय মই ঘরে আহি कॉलेज যাবি না তই ওলাই আহ মই যাই ठीक है মই সাপা হৈ আহি हां ठीक है মই যাই না হ'ব এখন তবে তই ঘর যা মই বিশাল কি যাব লাগে কলেজ যাব না যাবি না কলেজ ঠিক আছে বাই বাই আসাম বন্ধ বুলি কো আজি বন্ধৰ আবাজ জনাইছে 12 ঘণ্টালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰভাৱ পৰিছে ডিব্ৰুগড়ত কেনে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৰিক্তাছৰ হয় ক'ব লাগিব ডিব্ৰুগড়তো অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে পৰা পৰিলক্ষিত হৈছে আৰু ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ দৃশ্য এয়া কেমেৰা পাৰ্চন দিনেশে দেখুওৱা গৈছে রতনকে ফোন কৰি দেখি हेलो हाँ बोल और कहां है तू মই তোদের ঘর দিকে তো যাই কলেজ যাব ওলাইছি তোদের ফোন করলি घर जल्दी आए तो हाँ एकदम जल्दी है मैं घरे आए हाँ ठीक है मैं जाए बोल ठीक है ठीक विशाल हाँ विशाल भाई की खबर এই যে কালি যার আই গেলি মই জানি আর মানে একটা দরকার রয়ে দেখ একটা নিউজ দেখলি মই তে মোবাইল টিপে টিপে কি নে তো দেখিলে আর আসাম বন্ধ হব বুলি কোন মানে ঘোষণা কৰিছে তো আসাম গাড়িও বন্ধ? গাড়িও স্ট্রাইক কৰি ৰাখিছে কিনে ও মানে কলেজ যোৱা আজিও নাই হ'ব তবে এইটাই কি নাকি হ্যাঁ এটা- এটাই লাগে হ্যাঁ লাগাম লাগাম এডভার্টাইজ যায় না এটা কারণে দিগদার দোকানবোৰো বন্ধ হৈ পৰিছে পুৱাৰ পৰা আৰু হাতত আজি বন্ধৰ আবাজ জনাইছে 12 ঘণ্টালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰভাৱ পৰিছে ডিব্ৰুগড়ত কেনে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথতো যান বাহনৰ চলাচল বন্ধ হৈ পৰিছে চুৰা টাউন সব বন্ধ আছে সব বন্ধ থাকবো তো আগে জোড়া টাউনেই লাগে না যান বাহন চলাচল বন্ধ হৈ পুলিশ তো অনেক দিবা নাই বলি নাই হ'ব। কিসের আন্দোলন করে আন্দোলন করে আনিরাও করব লাগে আমরা তবে লগরগুলোকে বলবো নাকি সবাই লগে আচ্ছা করবি গিলা হবে না ওদেরকে বলবো লাগে সর করে নাকি করো পারে তখন তোদেরকে বলতে হবে আন্দোলন করে দেখা গৈছে ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ কৰা হয় যে কি করা হয় ব্যস্ততা পৰিলক্ষিত হৈছে তো তবে সাত দিয়ে খুলে নিব নাকি আর যাব আচ্ছা এগুলো কি আমাদের আচ্ছা কোন কিনে যাব লাগবে নাকি হ্যাঁ চ আর এতিয়া বসে বসে লাভ নেই ওদেরকে বলবো কাল উলাতে হবে না ওলাতে হবো কাল জলদি উলাম চ ঠিক আছে ওদেরকে জাম দিয়া আন্দোলন করে হবে কিন্তু ঠিক আছে গ্যাপ বন্ধ হব লাগে Dongkike otigre batil korok. Jati dongkike otigre batil korok. Jati dongkike mami kuluk kode mani nolmo. Ke mamak na lagi.
কেব আমাক নালাগে, কেব আমি মানি নলওঁ, বাংলাদেশীৰ পূজা আমি মানি নলওঁ। কেব আনিব বিচৰা বিজেপি, হয় হয়, কেব আনিব বিচৰা বিজেপি, হয় হয়। আৰু নাথাকিবি শুই, লুইতৰ পাৰত জ্বলিছে জুই, দেশ বুলিলে নেলাগে আদে। আহৈয়া ওলায়া বিদেশী খেদু গয়া, আহৈয়া ওলায়া বিদেশী খেদু গয়া। ৰজা মহাৰজা নিমাতে বহিছে, বুকু ডাঠি বিদেশীয়ে উভতি নাচিছে। ৰজা মহাৰজা নিমাতে বহিছে, বুকু ডাঠি বিদেশীয়ে উভতি নাচিছে। জাগি উঠ অসমীয়া, নহলে আজি হবি ভগনীয়া। জাগি উঠ অসমীয়া, নহলে আজি হবি ভগনীয়া। আহৈয়া ওলায়া বিদেশী খেদু গয়া। ফ্ৰেণ্ডছ, আজি এটা ভিডিঅ' বনালোঁ তোমাৰ কেবৰ বিষয়ে, আৰু কেবৰ বিষয়ে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, কাৰণ বেল আইকনটো প্ৰেছ কৰা মানে আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ চাব পাব, আৰু আমি যেনেকৈ আপলোড কৰিম নতুনকৈ ভিডিঅ' আপোনালোকে পাই যাব নটিফিকেশ্যন। তো আপোনালোকে চাব, আৰু আমি কেব সমৰ্থন নকৰোঁ, আৰু অসমত কেব নালাগে। এই কেব থাকিলে কি হ'ব, কেব থাকিলে আমাৰ এই অসমীয়া জাতিৰ ওপৰত প্ৰভাৱ পৰিব, আৰু এই কেব আমি নিবিচাৰোঁ। তো ভাইটি, তুমি কেবৰ বিষয়ে কি কোৱা, অলপ কৈ দিয়া আমাৰ ৰাইজক। গতিকে আমাক বৰ্তমান কেব নালাগে, সকলোৱে ওলাই আহক আমাৰ ৰাইজবাসীসকল, আৰু এইটো লৈ অলপ ইমান আন্দোলন হৈ আছে, এই আন্দোলনত আপোনালোকে ওলাই আহক আৰু আন্দোলন কৰক যাতে কেবটো আমাৰ অসমত নাহে। তো শেষত জয় আই অসম, জয় আই অসম, জয় হিন্দ। ৰণলৈ নকৰো ভয়, অসমীয়াই মোগলক ভেটিলে, ব্ৰিটিছক খেদিলে, মানকো জিনিলে ৰণ।